নমস্কাৰ খুলুমবাই আজি মই বিপিএফ হৈ যুৱ বিপিএফ হৈ আমাৰ হুদু বিটিসি বাৰ্ষিক যিসকলে হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰীত পঢ়ি আছে বা যিসকলে ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে এটা মেছেজ দিব বিচাৰিছো মই যুৱ বিপিএফ মোৰ নাম কাষ্টম বসুমতাৰী মই সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ সিডব্লিউসি লোৱাৰ ৰেজুলেচন আৰু সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কিছু নিজৰ মিটিংত নিজৰ বক্তা তেৱে দি আছে মানাव गेदेर हाग्रामा महिलारी सारा गुबुन गुबुन मिटिंआव गावनि खुगाजों माखासे बाथ्रा फरायसाफोरनो फोरमायगासिनो दं आरो जों रिजोल्यूशन लानाय तो हुदु बिटिसिर जे ছাত্ৰ ছাত্ৰী আপোনালোকক মোৰ সাইডৰ পৰা আন্তৰিক শুভেচ্ছা জনালো আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো আপোনালোকৰ জীৱনত যাতে ভাল হয় এটোৱে মই কামনা কৰো আৰু साफ्रोमबो फरायसा बिथांमोननो नोंथांमोना मोजाङै जाहाथे फरायनो हाथों बेखौनो जों मिजिंथिनाय थाबाय दा मानाव गेदेर हाग्रामा महिलारी सारा आरो जों बिपिएफआ सरकाराव फैनायनि उनाव जों फरायसाफोरनो मा मावगोन एडुकेशन सेक्टराव जों मा मावगोन আমাৰ বিপিএফ सरकार আহা পাছত আমি এডুকেशन सेक्टर কি কাম কৰিব আৰু সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰে নিজৰ মুখত কিছুমান কথা তেকেতে কৈ আছে এক নম্বৰ এবাৰ সেবাত কন্ডাক্ট কৰা मेट्रिक एग्जाम मेट्रिक रिजल्ट दिया पासत सेबा जों खुंजानाय जे एचएसएलसी एग्जाम जोङो बीटीसी रिजनाव बीटीसी ओनसोलाव टप 10 मानसि सायखगोन आमी बीपीएफ सरकार हुआ पासत बीटीसी ओनसोलाव পৰা যি সকলে সেবাই কন্ডাক্ট কৰা মেট্ৰিক एग्जाम आमी बीटीसी ओनसोलाव পৰা टप 10 বাছনি কৰিব আৰু যি সকলে এই एचएसएलसी बीटीसी অঞ্চলত টপ 10 তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু সকলো ছাত্ৰ ছাত্ৰীক টপ 10 সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে যে প্ৰত্যেকজনক 5 লাখ আৰ্থিক সহায় দিয়া হ'ব যাই ফৰাইছাফৰা এইচএলজন সেবাজন খুংজানাই মেট্ৰিক আনজাদাव बीटीसी অঞ্চলাव বিপিএফआ सरकार फैनायनि उनाव जोङो टप 10 मानसि सायखगोन आरो जाय फरायसाफ्रा टप 10 मानसियाव जायगा आवग्रिनो हागोन साफ्रोमबो फरायसा बिथांमोना 5 लाख जोंनि बीपीएफ सरकारनिफ्राय साफ्रोमबो फरायसाफ्रा मोनगोन आरो एटुवे নহয় हायार सेकेंडरी दो जे आसाम हायार सेकेंडरी जी হয় আমি बीटीसी অঞ্চলৰ পৰা টপ 10 ইয়াতো বাছনি কৰিম এটো অকল তিনটা স্ট্ৰীমত আৰ্টস সায়েন্স আৰু কমাৰ্চ যেনেকে অসম চৰকাৰে হায়াৰ সেকেন্ডাৰী তেওঁলোকে টপ 10 বাছনি কৰে আমিও बीटीसी চৰকাৰৰ ফালৰ পৰা হায়াৰ সেকেন্ডাৰী দো টপ 10 বাছনি কৰিম আৰু যি সকলে এই টপ 10 ৰ আমাৰ बीटीसी অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীয়ে তাত জাগা পাব তেওঁলোকে সব 5 লাখ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে দিব বুলি কৈছে আমি বিপিএফ सरकार আহা পাছত তো जोङो বিপিএফ सरकार फैनायनि उनाव অকল মেট্ৰিকनि টপ 10 ल नङा हायार सेकेंडरीनिफ्रायबो जों टप 10 सायखगोन आर्ट्स साइंस आरो कमार्स स्ट्रीमनिफ्राय आरो साफ्रोमबो फरायसाफ्रा जाय मानसियाव फैनो हागोन 5 लाख स्कलारशिप वन टाइम स्कलारशिप मोनगोन होननानै मानाव गेदेर हाग्रामा महिलारी सारा बुंदों आरो बे जोंनि सिडब्लिउसि आव बिपिएफआ लानाय रिजोल्यूशन आरो बेल' नङा जाय एमआइएल आव टप मानसि आवग्रिनो हागोन जोंनि बीटीसी ओनसोलनिफ्राय बिथांमोननोबो बे स्कलारशिपखौ होनाय जागोन आरो एटुवे নহয় যি সকলে নিজৰ মাতৃভাষা যেনেকা এমআইএল থাকে এমআইএলত যি সকলে बीटीसी অঞ্চলৰ পৰা টপ তেওঁলোকে জাগা পাব তেওঁলোকক আমাৰ বিপিএফ চৰকাৰৰ ফালৰ পৰা সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে তেওঁলোকক আৰ্থিক সহায় দিম বুলি কৈছে আৰু এটুৱে নহয় ছাত্ৰ ছাত্ৰীৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে যে দিল্লীত আৰু গুৱাহাটীত যিবোৰ কোচিং লবলৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে যায় এটো ইউনিয়ন পাব্লিক সার্ভিস কমিশন হক বা সেন্ট্রাল যিকোনো সেন্ট্রাল সার্ভিসৰ কাৰণে যি কোচিং আছে কোচিং লবলগীয়া হয় এটো আমাৰ बीटीसी অঞ্চলত কোচিং সেন্টার খুলি দিম বুলি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈছে যেবোৰ কোচিংয়ে গুৱাহাটী আৰু দিল্লী স্টেট সার্ভিস হক বা সেন্ট্রাল সার্ভিস হক ইয়াৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীয়ে দিল্লী বা গুৱাহাটীত যায় আমাৰ বিপিএফ सरकार হোৱা পাছত এবোৰ কোচিং লবলৈ গুৱাহাটী দিল্লী যাব নালাগে আমাৰ बीटीसी অঞ্চলতে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে ইয়াত খুলি দিব বুলি কৈছে ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে
जाय फरायसा बिथांमोनहा इउनियन पाब्लिक सार्भिस कमिशनानो जा बा आसाम पाब्लिक सार्भिस कमिशनानो जा बा सेंट्रेल सार्भिसनि थाखाय जि कोचिं नांगौ बा स्टेट सार्भिसनि थाखाय जि कोचिं नांगौ जोंनि फरायसाफ्रा साखरिनि थाखाय दिल्ली आरो गुवाहाटीयाव थाङो एबार जोंनि बिपिएफ सरकार फैनायनि उनाव थांनो नाङा मानोना मानाव गेदेर हाग्रामा महिलारि सारा बैफोर कोचिंखौ जोंनि बिटिसि ओनसोलावनो बिथाङा खुलिना होनो नागिरदों बे जोंनि थाखाय जोबोद गोग्गाथाव बाथ्रा ओंखायनो बिपिएफ सरकार फैनायनि उनाव जे बिमा बिफाया जे बुङो गावनि फिसा हौवा फिसा हिन्जावखौ मानसि खालामगोन আমাৰ মা দেউতাসকলে কয় নিজৰ ল'ৰা ছোৱালী মানুহ হ'ব লাগে এই মানুহ কৰিবৰ কাৰণে সন্মানীয় হাগ্ৰামা মহিলাৰ সাৰে এবাৰ কিবা হাতত লৈছে বিপিএফ চৰকাৰ হোৱা পাছত এই কোচিং সেন্টাৰ আমি বিটিসি অঞ্চলতে বনাম আৰু ইটোহে নহয় উচ্চ শিক্ষা লোৱাৰ সকলোৰে সপোন থাকে এতিয়া আমাৰ বিটিসি অঞ্চলত একমাত্ৰ ইউনিভাৰ্সিটি আছে বডলেণ্ড ইউনিভাৰ্সিটিত জাগা নজৰে আমাৰ বহুত প্ৰভিন্সিয়েলাইজ কলেজ আছে ওদালগুৰি তামুলপুৰ বা বাক্সা বা চিৰাঙত বা কোকৰাঝাৰত সেইকাৰণে বিএ পাছ হোৱা পাছত মাস্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে বডলেণ্ড ইউনিভাৰ্সিটিটো নজৰে ইয়াৰ কাৰণে আমাৰ বিপিএফ চৰকাৰ হোৱা পাছত হাগ্ৰামা মহিলাৰী সাৰে কৈছে প্ৰত্যেকটা ডিস্ট্ৰিক্টত সিভিল ডিস্ট্ৰিক্টত অলৰেডি কোকৰাঝাৰত আছে চিৰাঙত বা বাক্সাত বা তামুলপুৰত বা ওদালগুৰিত বডলেণ্ড ইউনিভাৰ্সিটিৰ কেম্পাছ এইবোৰ ডিস্ট্ৰিক্টত বনা হ'ব मानाव गेदेर हाग्रामा महिलारि सारा बुंदों आरो जोंनि बिपिएफआ रिजोल्यूशन लादों बीए पास जानायनि उनाव गोजौ सोलोंथाइ लानो थाखाय जोंनि फरायसाफोरा जोबोद लुबैयो नाथाय जोंहा मोनसेल बडलेण्ड इउनिभार्सिटी दं बाव 1000 सोल स्टुडेन्टफ्रा इनटेक केपासिटी दं नाथाय फरायनो थाखाय जायगा थोआ ओंखायनो जोङो बे फरायसाफोरनि नांगौखौ बुजिनानै बिपिएफ सरकार फैनायनि उनाव सिभिल डिस्ट्रिक्ट जेरै कक्राझाराव बडलेण्ड इउनिभार्सिटी थाखाबाय चिराङाव बाक्सायाव तामुलपुराव आरो उदालगुरियाव बडलेण्ड इउनिभार्सिटीनि केम्पास लुनाय जागोन जाय जोंनि बिटिसि ओनसोलनि फरायसाफ्रा जाहाथे गोजौ सोलोंथाइ लानायाव जेंना जाया बेखौ बुजिनानै मोनफ्रोमबो सिभिल डिस्ट्रिक्टआव बडलेण्ड इउनिभार्सिटीनि केम्पास लुनायनि जों बिपिएफआ थांखि लादों आरो बेल' नङा मानाव गेदेर हाग्रामा महिलारि सारा होनदों मोनफ्रोमबो सिभिल डिस्ट्रिक्टआव मा होनो मेडिकेल कलेज गायसननाय जागोन आरो बेल' नङा जोङो स्किल डेभलपमेन्टनि थाखाय कोचिं सेन्टारल' नङा स्किल डेभलपमेन्टनि थाखाय मोनफ्रोमबो जायगायाव स्किल डेभलपमेन्टनि थाखाय ट्रेनिं होगोन जाय जोंनि युथफोरा जि खामानि मावनानै जि इन्टारेस्ट नाङो जाहाथे बिथांमोनहा गाव गावनि जिबनाव जाहाथे मा होनो जौगालांनो हायो आरो इটোৱে নহয় অকল কোচিং সেন্টার আনাই নহয় সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰে কৈছে প্ৰত্যেকটা জাগাত আমাৰ স্কিলৰ কাৰণে তেওঁলোকক ট্ৰেনিং দিয়াব যিসকলে পঢ়া শুনা কৰা নাই কম কৰিছে তেওঁলোকে চাকৰিৰ কাৰণে যোগ্যতা নহয় এওঁলোকৰ কাৰণে আমাৰ বিপিএফ চৰকাৰ হোৱা পাছত আমি স্কিল ডেভেলপমেন্টৰ কাৰণে স্কিল সেন্টাৰ খোলা হ'ব আৰু আমাৰ বিপিএফ চৰকাৰৰ পৰা তেওঁলোকক আৰ্থিক সহায় কৰা হ'ব তেওঁলোকৰ জীৱনত যাতে তেওঁলোকে কিবা এটা কাম কৰি কিনে চলিব পাৰে সেইকাৰণে সকলো শ্ৰেণীৰ কাৰণে সকলো ইউথ শ্ৰেণীৰ কাৰণে সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰে চিন্তা কৰিছে मोनफ्रोमबो थाखोनि जाय बिथांमोना गोजौ सोलोंथाइ लायाखै बिथांमोना गावनि जिबनाव स्किल थायो मोनफ्रोमबो स्किल थायो साफा मानसिफ्रा स्किल थायो सोरबा मोसानाय सोरबा गान खननाय सोरबा मा होनो मेकानिकेल आखाइनि स्किल थायो आरो सोरबा गावनि जिउआव माबा मोनसे फिसा खामानि मावनानै बा गिदिर खामानि मावनानै गावनि जिउखौ खुंनो नागिरो दा बिनि थाखाय नोंथांमोननि थाखुमाना थानाय स्किलखौ जों बाहेरायाव खालामनो थाखाय बिपिएफ सरकार फैखांनायनि उनाव मोनफ्रोमबो जायगायाव जों स्किल डेभलपमेन्ट खालामगोन आरो बिपिएफनिफ्राय मानाव गेदेर हाग्रामा महिलारी सारनिफ्राय नोंथांमोनखौ सहाय खालामनाय जागोन आं बेखिनि मेसेजखौनो नोंथांमोननो होबाय आरो गोबां खामानि लादों जोङो बिपिएफ सरकार फैनायनि उनाव जों खामानि मावगोन आरो बहुत আমি এজেন্ডা লৈছে সকলো শ্ৰেণীৰ কাৰণে এজেন্ডা লৈছে এটো পাছত আমি এটা আপোনালোকক কৈ যাম কিন্তু আজি মই যুৱ বিপিএফ হৈ হদু বিটিসি বাকিৰ ছাত্ৰ ছাত্ৰী আৰু ইউথ সকলক এটোৱে মেছেজ দিলো থ্যাংক ইউ গোজন্টন ধন্যবাদ